নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে আমি এইটো ভিডিঅ'ত লৈ আহিছোঁ অসমৰ 5খন বিশ্ববিখ্যাত ঠাইৰ নাম। সেয়েহে বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব। মাজুলী প্ৰকৃতিৰ এক সুন্দৰ সৃষ্টি। সত্ৰনগৰী মাজুলী নিজৰ কলা আৰু সংস্কৃতিৰ কাৰণে বৰকৈ বিখ্যাত। 880 বৰ্গ কিলোমিটাৰ এই মাজুলীখন বৰ্তমান সময়ত 352 কিলোমিটাৰ হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে শৈশৱন। 2016 চনৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰে মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ বুলি ঘোষণা কৰা হৈছে আৰু বৰ্তমানলৈকে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে জনাজাত মাজুলী। গুৱাহাটীৰ নিচেই কাষতে লাগি থকা উমানন্দ দ্বীপ ব্ৰহ্মপুত্ৰৰ বুকুত থকা পৃথিৱীৰ ভিতৰতে সকলোতকৈ সৰু নদীদ্বীপ। অসমীয়াত উমা অৰ্থাৎ পাৰ্বতী আৰু আনন্দ অৰ্থাৎ সুখ। হিন্দু কিংবদন্তি অনুসৰি শিৱই এই দ্বীপটো পাৰ্বতীৰ বাবে নিৰ্মাণ কৰিছিল। সেই দ্বীপটোৰ নাম উমানন্দ হৈ পৰিল। এই দ্বীপটোৰ এটা সুন্দৰ মন্দিৰ আছে। এই দ্বীপটোত লুপ্তপ্ৰায় সোণালী বান্দৰ আমি দেখিবলৈ পাওঁ। এইটো আমাৰ গৌৰৱ যে এই দ্বীপটো আমাৰ অসমতেই অৱস্থিত। অসমৰ বিশ্বনাথ চাৰিআলিত অৱস্থিত মোনাবাৰী চাহ বাগিচা এছিয়াৰ ভিতৰতে সকলোতকৈ ডাঙৰ ব্যক্তিগত চাহ বাগিচা আৰু পৃথিৱীৰ ভিতৰতে ডাঙৰ চাহ বাগিচাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। চাহ বাগিচাখনৰ প্ৰায় 1158 হেক্টৰ ঠাই ধৰি বিস্তৃত হৈ আছে। এই বাগিচাখন নিজৰ চাহৰ উৎকৃষ্ট মানৰ বাবে বৰ বিখ্যাত। আমি অতিশয় গৌৰৱান্বিত যে এইখন চাহ বাগিচাও আমাৰ অসমতেই অৱস্থিত। ৰংঘৰ সমগ্ৰ এছিয়াৰ সবাতোতকৈ পুৰণি এম্পি থিয়েটাৰ আৰু এই ৰংঘৰ অসমত অৱস্থিত। ৰংঘৰ আহোম ৰাজত্বকালৰ এক প্ৰতিচিহ্ন। স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ৰংঘৰ নিৰ্মাণ কৰিছিল 18শ শতিকাত আৰু এই ৰংঘৰ নিৰ্মাণৰ মূল লক্ষ্য আছিল বিভিন্ন ধৰণৰ খেল ধেমালি উপভোগৰ বাবে তেওঁলোকে এই ৰংঘৰ নিৰ্মাণ কৰিছিল। ৰংঘৰৰ বাকৰিৰ পৰা ৰজাই বিভিন্ন ধৰণৰ খেল যেনে ষাঁড় যুঁজ, ম'হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি যুঁজ আদি খেলৰ উপভোগ কৰিছিল আৰু এই ৰংঘৰ নিৰ্মাণৰ প্ৰণালী কিছু ব্যতিক্ৰম আছিল। অসমৰ মৰিগাঁও জিলাৰ জাগিৰোডত অৱস্থিত এই শুকান মাছৰ বজাৰখন এছিয়াৰ ভিতৰতে সবাতোতকৈ ডাঙৰ শুকান মাছৰ বজাৰ। প্ৰতি বছৰে 400 টনতকৈও বেছি মাছ ইয়াত উৎপন্ন হয় আৰু 4000তকৈ অধিক মানুহ এইখন বজাৰত সদায় নিয়োজিত হৈ আহিছে আৰু প্ৰায় 40 কোটি টকা ইনকাম হয় প্ৰতি বছৰে এইখন বজাৰৰ পৰা। গুজৰাট, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ পৰা প্ৰায় মাছ এইখন শুকান মাছৰ বজাৰলৈ অহা দেখা যায়। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ পাহৰি নাযাব। ধন্যবাদেৰে জয় আই অসম আৰু পুনৰ এনেকুৱা ভিডিঅ' আমি আনিবলৈ চেষ্টা কৰি থাকিম যদি আপোনালোকৰ অলপমান সঁহাৰি পাওঁ। ধন্যবাদ।